Hello everyone, welcome back to Liza Unplugged. Thank you so much. Agor video to iman support diya babe. I expected kora nasilu je mur fun facts iman hit jabo. Thank you. Anyways, aji kintu moi okole nai aha. Aji moi kabak loi ahisu. Aji moi loi ahisu the Aquaman of Northeast. Yes. Tekhetor logot eta সাংঘাতিক ফান সেশন এটা কৰিম আপোনালোকক বহুত কথা জনাম আৰু নিজেও জানিম পাৰিলে সাঁতুৰিব শিকি ওলাম কি কয় I just wanna see the whole world. 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 Welcome to Liza Unplugged. Elvisa, first time apuni mur Liza Unplugged ahi ase, so we need a elbow. Thank you. কি খবৰ? আছো ভালে আছো। মই যেতিয়া আপুনি আহিব বুলি মই মানে আমি সবে ভাবিছিলোঁ যে লিজা আনপ্লাগড এলভিসা আহিব সেইদিনাখনে মই ডিসাইড কৰিছিলোঁ যে সুধিম ভয় লগা নাছিল না আপোনাৰ ইংলিছ চেনেল ক্ৰছ কৰোঁতে ভয়ো লাগিছিল ভয়ো লাগাও নাছিলে দুটাই আছিল কাৰণ 2 বছৰ 3 বছৰৰ পৰা এটা ভাব এটা হৈ আছিল যে চেনেল সুইমিং কেনেকৈ কৰিম কি নাই বিকজ নৰ্মেলি মই ফাৰ্ষ্ট নৰ্থ ইষ্টৰ পৰা যোন চেনেল সুইমিঙলৈ গৈছিলে আৰু অবভিয়াছলি সব চেনেল 7টা চেনেল আছে ৱৰ্ল্ডৰ আৰু আপোনাৰ তোমাৰ কি কয় প্ৰথম মই ইংলিছ চেনেল কৰিছিলোঁ 10 ঘণ্টা মই সুইমিং মই কৰিছিলোঁ তাতে তোমাৰ জেলিফিছ বহুত আছে আৰু অবভিয়াছলি ঠাণ্ডা বহুত আছিল পানীটো তো প্ৰথম যেতিয়া মই পানীত যেতিয়া নামিবৰ কাৰণে গৈছিলোঁ ফাৰ্ষ্ট ডে ইন মানে UK আৰু ডোভাৰ যে গৈছোঁ 5 মিনিটছ মই থাকিব পৰা নাছিলোঁ ইমান মানে চিল পানীটো তো ভাবিছিলোঁ মনত মই আহি পিনে পাৰত মই বহি পিনে ভাবি আছোঁ 5 মিনিট থাকিব পৰা নাই চুইমিং কেনেকৈ মই কৰিম তাৰপিছত লাহে লাহে ডে বাই ডে যে গ'ল তাহাঁতৰ টীমক লগ পালোঁ তাৰপিছত ডে বাই ডে প্ৰেক্টিছ ছেশ্যনটো চেঞ্জ হ'ল লাহে লাহে 10 মিনিটৰ পৰা গৈ পিনে আধা ঘণ্টা হ'ল আধা ঘণ্টাৰ গৈ পিনে এঘণ্টা হ'ল তো তেনেকৈ ট্ৰেইনিংটো ইয়াত এইটো নহয় যে মই ইয়াত থাকি ট্ৰেইনিং হ'ব ইয়াত থাকি ট্ৰেইনিং চেনেল চুইমিঙৰ কেতিয়াও নহয় তাত তুমি যাবই লাগিব তাত তুমি যিকোনো চেনেলত তুমি যোৱা UK যোৱা আমেৰিকাত যোৱা তাত তোমাৰ একমাহ আগত তুমি গৈ পিনে তাত তুমি ট্ৰেইনিং কৰিব সো আপোনাৰ প্ৰি প্ৰিপাৰেচন 1 মান্থ হৈছিলে বিফৰ ক্ৰছিং দ্য ইংলিছ আচ্ছা আৰু কিবা এনেকুৱা তাৰপিছত ইংলিছ চেনেলৰ পিছত মই 2019ত মই কেটলিনা গ'লোঁ US সেইটো অলপমান সেইটো আমি 11 ঘণ্টাত পূৰা কৰিছোঁ ৰিলে আছিল মোৰ আৰু ৰিমো সাহা বুলি হোল্ড অন ইংলিছ চেনেল 10 ঘণ্টা কেটলিন চেনেল 11 আৱাৰ্ছ পানীত ইমান সময় Yeah. ফাৰ্ষ্ট মিনিট থাকিব নোৱাৰো কেনেকে ট্ৰেইনিং সব ট্ৰেইনিঙৰ ওপৰত আছে আৰু তাতে সাগৰত যিটো আছিল কেটলিনা তাতে তোমাৰ শাৰ্কছ আছিলে ৱেলছ আছিলে চ' আমি যেতিয়া ফাৰ্ষ্ট ডে গৈছিলোঁ আমি লগে কণ্ট্ৰেক্ট চাইন কৰিছিলোঁ যে সিহঁতে এইটো কৈছিল যে তহঁতৰ যদি কিবা যদি হয় সেইটো আমাৰ একো ওপৰত একো নহয় চ' আমি ভাবিলোঁ যে আহিছোঁ যেতিয়া আৰু অবভিয়াছলি ইণ্ডিয়াৰ কাৰণে আমাৰ অসমৰ কাৰণে যি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আহিছোঁ চ' এইটো কৰিব লাগিবই আৰু যিহেতু ইমান আৰু বহুত মানে খৰচাও হয় চেনেল চুইমিংবোৰ বিকজ তাহাঁতৰ বোট বুক কৰিব লাগে পাইলট বুকিং কৰিব লাগে গোটেই টিম থাকে আৰু তাত গৈ পিনে থাকিব লাগে একমাহ US থকা জানা কিমান খৰচা হয় চ' সেয়া লাহে লাষ্ট ইয়েৰ কেটলিনা চেনেল মই চুইমিং কৰিলোঁ সেইটো ক্ৰছ কৰিলোঁ বহুত ভাল লাগিল তাৰপিছত মোৰ লাষ্ট ইয়েৰ আছিল 2020 তোমাৰ নৰ্থ চেনেল ক্ৰছ কৰিবৰ কাৰণে বাট লাষ্ট ইয়েৰ যিহেতু আমাৰ চিটুৱেশ্যন বহুত বেয়া হৈ গ'ল ক'ভিড এইবিলাক চব আহি গ'ল চ' এই বছৰ আগষ্টৰ 10 তাৰিখে মই গৈ আছোঁ নৰ্থ চেনেল ক্ৰছ কৰিবৰ কাৰণে সেইটো তোমাৰ হ'ব আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড চুইমিং কৰিম আৰু এইটো চবতকৈ আৰু ঠাণ্ডা হ'ব বিকজ ইংলিছ চেনেলত যিমান ঠাণ্ডা তাতছে বেছি হ'ব আৰু টাৰ্গেট আৱাৰ্ছ কিমান থাকিব তাতে টাৰ্গেট আৱাৰ্ছ যিটো ৰিলে কৰি আছোঁ মই ৰিমো এৰাউণ্ড 14 আৱাৰ্ছ মান লাগিব অ' মাই গড এইবাৰ আৰু বেছি 10 ঘণ্টা 11 ঘণ্টা এইবাৰ 14 চব চেনেলছবোৰ তোমাৰ কিলোমিটাৰ্ছবোৰ বেছি হয় এইটো তোমাৰ 43 হয় So, ইয়াৰে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান ডিফাৰেন্স আছে মানে ডু ইউ সি এনি ডেভেলপমেণ্ট চ' চেনেল চুইমিংটো মই জাষ্ট আজি লাষ্ট 3-4 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ যিমান মোৰ চুইমিং কেৰিয়াৰ সেইটো মোৰ 30 ইয়াৰ্ছৰ হয় আৰু মই বেচিকেলি মই এজন স্প্ৰিণ্টাৰ আছিলোঁ 50-100 ফ্ৰী ষ্টাইল বা 50 ফ্লাই এনেকুৱা টাইপ মই ইভেণ্টছবোৰ মই কৰিছিলোঁ চ' মই যেতিয়া অষ্ট্ৰেলিয়াত গৈছিলোঁ তাতো মই আছিলোঁ এৰাউণ্ড 6 মান্থছ মই তাৰপিছত US গৈছোঁ বা য'ত মই ট্ৰেইনিঙৰ কাৰণে গৈছোঁ তাৰ আৰু ইয়াৰ মাজত বহুতখিনি মানে পাৰ্থক্য আছে সেইটো ক'ব লাগিব তাৰ ট্ৰেইনিঙৰ মেথড আমাৰ ট্ৰেইনিঙৰ মেথড বহুত বেলেগ তাতে আমাৰ থিয়ৰী ক্লাছেছ হয় বহুত বেলেগ আৰু সেইটো বুজাব গ'লে বহুত টাইম মানে লাগি যাব বাট য়েছ
এতিয়া আমাৰ ইণ্ডিয়াত বহুতখিনি বস্তু চেঞ্জেছ আহিছে আমাৰ দিন আৰু এতিয়াৰ দিনবোৰ বহুতখিনি বেলেগ আমি 90sত চেম্পিয়ন আছিলোঁ এতিয়াৰখিনি বহুতখিনি বেলেগ এতিয়া যোনখিনি ছুইমাৰ্ছ আছে বা যোনখিনি স্পৰ্টছমেন আমাৰ এতিয়া আছে সিহঁতে বহুতখিনি বস্তু পাইছে বিকজ যিখিনি বস্তু আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে বা আমাৰ অসমৰ গভৰ্ণমেণ্টে কৰিছে স্পৰ্টছমেনৰ কাৰণে স্কিমছ আৰু স্কিমছ য়েছ বহুতখিনি আৰু there is a like development লাহে লাহে হয় but definitely ডেভেলপমেণ্ট বহুতখিনি কৰিছে বিকজ আজি লাষ্ট মই সেইটোৱে ক'লোঁ যে মোৰ ছুইমিং এক্সপিৰিয়েঞ্চ মোৰ 30 years মোৰ হৈ গ'ল মই 30 বছৰৰ পৰা এজ এ স্পৰ্টছমেন মই যিমানখিনি মই দেখিছোঁ সৰুৰ পৰা বাট এই লাষ্ট 5 বছৰে এইটো মানিব আমি লাগিবই মইতো ভাই মানিছোঁ এজ এ স্পৰ্টছমেন যে এই লাষ্ট 5 yearsে আমাৰ স্পৰ্টছ মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল দা আৰু এজনে মানুহ আছে যোন লক্ষ্য কোঁৱৰ দা তেওঁ অহাৰ পৰা স্পৰ্টছ স্কিম বা স্পৰ্টছ বস্তুটো যিখিনি বস্তু চেঞ্জেছ আনিছে মানে সেইটো আৰু ক'বলৈকে মানে ভৰা নাই আৰু a great difference Great, definitely because মই personally although মই স্পৰ্টছৰ ইমান হোৱা নাই মই অলপমান শিকাব হোৱা য়েছ অলপমান নহয় শিকালে পূৰাই শিকাব লাগিব বাট যদি মানে মই লিটাৰেলি সেইটো এটা ডিফাৰেঞ্চ আই কেন ফিল ইট আই কেন চি ইট থ্ৰু নিউজ পেপাৰ্ছ এণ্ড এতিয়াতো সাক্ষাৎ এগৰাকী স্পৰ্টছ পাৰ্চনে ক'লে যে দেৰ ইজ ডিফাৰেঞ্চেছ দেৰ হেজ বিন ডেভেলপমেণ্ট মেড এণ্ড দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট বিকজ আমি কি হয় বহুতে আমাৰ ঘৰত আমি ভাবোঁ যে স্পৰ্টছমেন হ'ব এই চাকৰি কৰিব লাগিছিলে গভৰ্ণমেণ্ট জব স্পৰ্টছমেন সেইটো এটা মেণ্টেলিটি থাকে বাট ন' government has given us but not in, like we have got the chances as a cultural moi cultural line thakato ami nijeও subsidies paiso and in fact sports person so yeah that's a great initiative acha apni kiba kok na apni nijor kenukwa ta experience hol the entire thing emotionally juntu eta mane mentally apni kunto bikot kom mane kunto crossing the channels মই সেইটোৱে ক'ম যে মেণ্টেলি ফিজিকেলি বহুত ষ্ট্ৰং বহুত ফিট মানে থাকিব লাগিব বিকজ যিকোনো মানুহে ক্ৰছ কৰিম বুলি ক'লে ক্ৰছ কৰিব নোৱাৰে বহুতখিনি প্ৰেক্টিচ লাগে বিকজ নৰ্মেলি আমি যেতিয়া ছুইমিং পুলত প্ৰেক্টিচ কৰোঁ এই চেনেল ছুইমিং পুলত নহয় তুমি ৰিভাৰত যাব লাগিব সাগৰত যাব লাগিব মই যে কৈছিলোঁ পইচা খৰচ বহুত বেছি হয় বিকজ মই ইউজুৱেলি মুম্বাইত যাওঁ ফুকেটত মই গৈছিলোঁ কলিকতাত যাওঁ গংগাত তাতে ট্ৰেইনিং কৰোঁ 1 মাহ 1.5 মাহ থাকি আৰু যেনেকৈ তোমাৰ ঠাণ্ডাৰ কাৰণে ছাপ'জ কেটলিনাত তোমাৰ ইমান ঠাণ্ডা নাছিলে চ' মই শ্লিম আছিলোঁ মই ক্ষীণ আছিলোঁ বাট যেতিয়া তোমাৰ ঠাণ্ডাৰ চেনেল যেনেকৈ নৰ্থ চেনেল ঠাণ্ডা হয় সেইখিনি মই অলপ ৱেইটটো মই বঢ়াইছোঁ বিকজ ঠাণ্ডাত তোমাৰ ফেটছ মানে লাগে চ' ক্ষীণো হ'ব লাগে কিছুমান চেনেলত শকতো হ'ব লাগে চ' বডিটো বহুতখিনি সেই বডি শকত হৈ পিনেও তুমি কেনেকৈ তুমি মেইনটেইন কৰা ক্ৰছফিট কৰা কেনেকৈ জিম কৰা কি কৰা ডাইটটো তুমি মেইনটেইন কৰিব লাগিব এই নহয় যে তুমি শকত হৈছা বুলি তুমি পুৰা দগৰি তুমি খাই থাকা বাট সেইটো নহয় এটা ৱেইট এটা থাকে যে 85 হ'ব লাগিব এই 85ৰ পিছত আকৌ সেই মেইনটেইন কৰিব লাগিব এই ৱেইটটো তেনেকৈ আৰু মানে অকল ছুইমিং জানিলে নহ'ব ডায়েট কণ্ট্ৰল জানিব লাগিব প্ৰপাৰ ডায়েট মেইনটেইন কৰিব লাগিব নিউট্ৰিশ্যন ভালকৈ মেইনটেইন কৰিব লাগিব এণ্ড দেন অভাৰ দেট মেণ্টেলি ৰেডি কি কিবা হৈ যাব পাৰে এতিয়া যেনেকৈ এতিয়া মই নৰ্থ চেনেল গৈ আছোঁ নৰ্থ চেনেল অহাৰ পিছত মোৰ মাইণ্ডত এইটো থাকিব লাগিব যে মই কেনেকৈ ক্ষীণাম এতিয়া বিকজ ৱেইট বঢ়াইছিলোঁ বিকজ নৰ্থ চেনেলৰ কাৰণে আকৌ আহি পিনে মোক ক্ষীণাব লাগিব মোৰ দ্বাৰা নহ'ব চাগে দেই তোমাৰ ঠিকে আছে তুমি এনেই ক্ষীণ মোৰ ভয় লাগে কি বস্তু পানীলে পানী খোৱা নে নোখোৱা পানী এলভিছা আপকামিং ছুইমাৰ্ছবোৰৰ বা এনি স্পৰ্টছ পাৰ্চনবোৰৰ কাৰণে ডু ইউ ন' কি কেনেকুৱা ধৰণৰ এটা মানে ফিউচাৰ আছে সিহঁতৰ কাৰণে বিকজ চিন্স ইউ আৰ 30 years you are engaged in this field so you will be knowing কি কেনেকুৱা ধৰণৰ সুযোগ পাব আপকামিং ছুইমাৰ্ছ আৰু স্পৰ্টছ পাৰ্চনছবোৰে এতিয়াতো আমাৰ ছুইমিঙৰ ভিতৰত ছুইমাৰ্ছ শিৱাংগী শৰ্মা বুলি আছে তাই খুব ভাল কৰি আছে তাই দিল্লীত এতিয়া গ্লেনমাৰ্ক বুলি এটা একাডেমি আছে তাতে প্ৰেক্টিছ কৰি আছে মই এটা কথা ক'ম যিটো মই কৰিছিলোঁ সৰুৰ পৰা কষ্টটো মেইন হয় বিকজ আমাৰ দিনত আমাৰ মা দেউতাই সদায় বহুত কষ্ট কৰিছিলে আমাৰ যোন কোচ আছিলে অসমতে য'ত মই ট্ৰেইনিং কৰিছিলোঁ বা দিল্লীত ট্ৰেইনিং কৰিছিলোঁ বা মুম্বাইত ট্ৰেইনিং কৰিছিলোঁ সদায় কোচৰ কথা মই শুনিছিলোঁ মই এজ এ গুৰু মই তেওঁলোকক মানে চাইছিলোঁ চ' এতিয়া মই সেইটোৱে ক'ম যে তেওঁলোকে যেতিয়ালৈকে নিজৰ পেৰেণ্টছৰ কষ্টখিনি বা নিজৰ কোচে যোনখিনি দিয়ে টাইম সেইখিনি নুবুজে তেতিয়ালৈকে ভাল স্পৰ্টছমেন কেতিয়াও মানে নোৱাৰে আৰু অভিয়াছলি কষ্ট কৰিলে ফল পায় এইটো আমি আইতাহঁতৰ দিনৰ পৰা আমি শুনি গৈ আছোঁ কষ্ট কৰিব ফল পাবই বাট এইটো নহয় যে মানে
প্ৰেক্টিছৰ সময়ত ফ্ৰেণ্ডছো হয় বা চব হয় মই এটা কথা মানে শিকিছিলোঁ মোৰ কোচৰ পৰা যেতিয়া আমি ডেকত যাওঁ চুইমিঙৰ পুলত যাওঁ যিমানো বেষ্ট ফ্ৰেণ্ড নহওক 2 ঘণ্টা পানীত দিব লাগে 2 ঘণ্টা কোনো ফ্ৰেণ্ডছ কোনো পেৰেণ্টছ বা কোনো ফেমিলি একো নাই সেই 2 ঘণ্টা পূৰা নিজৰ লগত পূৰা চাব লাগিব তাৰপিছত আউট অফ দি ডেক ফ্ৰেণ্ডছ অঞ্চলত তুমি যি কৰা দিন ঘূৰা ফুৰা যি কৰা বা সেইখিনি সময় তুমি নিজকে দিব লাগিব এই কষ্ট কৰা যিখিনি মানে উঠি অহা দ্য ইউথ মই যোনটো কৈছোঁ চ' ডু দে হেভ এনাফ অফ প্লেটফৰ্ম লাইক মানে তো যাতে সিহঁতে নিজকে আৰু আগবঢ়াই লৈ যাব পাৰে যেনেকৈ আপোনাক 30 years it took you to cross this channels how do you see like how in the future কি আছে বহুতখিনি আছে বিকজ প্লেটফৰ্ম বুলি নহয় বহুতখিনি এটা সুবিধা আছে বিকজ এতিয়া মই অলপ আগতে মই কৈছোঁৱে যে আমাৰ গভৰ্ণমেণ্টে হওক যোনে গোটেই স্পৰ্টছৰ সেই চিনিয়ৰটো মানে পূৰা বদলাই দিছে এতিয়া স্ক'প আছে স্পৰ্টছমেনবোৰৰ কাৰণে আৰু এতিয়া যেনেকৈ মিডিয়া আছে ছ'চিয়েল মিডিয়া আছে চবেই কিবা এটা জিকি আহিলে পুটুককৈ এটা গ্লেমাৰ এটা পায় চ' সেই বস্তুটো বহুতখিনি ভাল হৈছে স্পৰ্টছমেনবোৰৰ কাৰণে আৰু এটা ভাল যে মানে কিছুমান স্পৰ্টছমেন যোনখিনি জিকি আহে বা নেশ্যনেলছ খেলি আহিলে বা ইণ্টাৰনেশ্যনেল খেলি আহে তাহাঁতক এটলিষ্ট গভৰ্ণমেণ্টে কিবা এটা পইচা অলপ দি বা যিকোনো পইচা বুলি নহয় যিকোনো এটা বেকআপ ছাপৰ্ট এটা দিয়ে আৰু সেইটো দিয়াটো বহুতখিনি মানে ভাল হয় বিকজ তেওঁলোকেও সেই বস্তুটো বুজিব যে আমাক বেকআপ ছাপৰ্ট এটা দিছে আমিও আমাৰ দেশৰ কাৰণে আমাৰ ষ্টেটৰ কাৰণে নিজৰ ফেমিলিৰ কাৰণে নিজৰ ফ্ৰেণ্ডছৰ কাৰণে নিজৰ কাৰণে স্পেচিয়েলি এটলিষ্ট কিবা এটা কৰোঁ সেই এনকাৰেজমেণ্টটো পায় কাৰেক্ট এণ্ড দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট এণ্ড দ্যাটছ নেচেচাৰী অলছ' এতিয়া চুইমিং অলপমান এনেকৈ চাইড কৰি দিওঁ আপুনি চুইমিঙৰ বাহিৰে আৰু কি কৰি ভাল পায় মানে কিমান চেলেঞ্জেছ থাকে কিমান কিবি চলি থাকে তাৰ পৰা কেনেকৈ ওলায় অভিয়াছলি চুইমিঙৰ বাহিৰে মোৰ বাহিৰত ফ্ৰেণ্ডছ বহুত আছে ফ্ৰেণ্ডছবোৰৰ লগত বহুতখিনি আমি লগ চগ ধৰোঁ বা আফটাৰ প্ৰেক্টিছ বা যেনেকৈ হওক ফ্ৰেণ্ডছ বহুত দৰকাৰ হয় মানুহৰ লাইফত কিন্তু ফ্ৰেণ্ডছ বহুত দৰকাৰ দেই আৰু এইটো নহয় যে 20টামান ফ্ৰেণ্ডছ লাগে 4-5টাই শুনো বাট বহুত দৰকাৰ হয় ফ্ৰেণ্ডছ আৰু তাৰপিছত মিউজিক মই শুনি খুব ভাল পাওঁ মিউজিক শুনিব লাগে আৰু মই আৰু এটা বস্তু কৰি ভাল পাওঁ চিনেমা চাই মই খুব ভাল পাওঁ এনি কাইণ্ড অফ মুভিজ নাই গাই বাপৰে বাপ গানা শুনিলে এতিয়া তুমিও পলাবা আমাৰ কেমেৰামেনো পলাব চ' সেয়াই মিউজিক শুনি ভাল পাওঁ চিনেমা চাই খুব ভাল পাওঁ ক'ভিডৰ টাইমততো এটাও চিৰিজ বাদ দিয়া নাই চব চাই খতম খুব কৰি দিছোঁ আমাৰ ফেমিলিটো মোৰ ৱাইফে হওক বা মোৰ মায়ে হওক ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁৱে শ্বাহৰুখৰ চিনেমাই হওক বা চলমানৰ চিনেমা হওক যোনে হওক আমি টিভিৰত গৈ পিনে বহিব লাগে আৰু এটা বস্তু ভাল পাওঁ মই টেটু কৰিও ভাল পাওঁ এটা সময়ত মোৰ পিয়াৰ্চিঙো বহুত আছিলে চ' বিয়াৰ কৰাৰ পিছত লাহে লাহে এটা পিয়াৰ্চিং খোলা গ'ল সেই আৰু বাট য়েছ এতিয়া মোৰ বৰ্তমান মোৰ টাইম পাছ হৈছে মেইন মোৰ বস্তু হৈছে মোৰ ছান ক্ৰেছলি মোৰ ল'ৰা চ' তাৰ লগত টাইম পাছ কৰি মোৰ খুব ভাল লাগে তাৰ লগত খেলোঁ তাৰ লগত কথা পাতি কিন্তু এইটো পূৰা গম পাইছোঁ যে পূৰা ফ'কাছড বাট এট দ্য ছেইম পইণ্ট অফ টাইম আপুনি পূৰা জানে যে এই চেলেঞ্জেছবোৰ কেনেকৈ ট্ৰিকলি আপুনি ওলাই যাব পাৰে বিকজ ইফ ইউ উড নট হেভ ন'ন ডেট আপুনি এই ইমানখিনি দুটা চেনেল 10-11 আৱাৰ্ছ কেতিয়াও পাৰ কৰিব নোৱাৰিলে হয় চ' হেডছ অফ এণ্ড টু অল অফ আছ মানে টু অল অফ দ্য পিপল হু আৰ লিছনিং আমি এটা কথা গম পালোঁ যে এভৰিবডি নিডছ আ বেকআপ ফাৰ্ষ্ট ফেমিলি বেকআপ আৰু অলছ' উই অল নিড some kind of refreshment, enthusiasm in life to get going in our work section. And that's what Liza has done. মই আৰু এটা কথা কওঁ এইটো মই অসমৰ সকলো ৰাইজকে মই ক'ম যে ক'ভিড যিটো আহিছিলে এতিয়াও খতম হোৱা নাই চ' প্লিজ সকলোকে মই হাত জোৰি অনুৰোধ কৰিছোঁ মাস্ক পিন্ধি থাকিব ট্ৰু মাস্ক পিন্ধি থাকিব চেনিটাইজ কৰি থাকিব আমি চেনিটাইজ কৰিছোঁ এইখিনি জেগাত ফুল্লি চেনিটাইজ Anyways, this was such a fun session. আমি বহুত কথা জানিলোঁ আমি ভাবোঁ কি চুইমিং মানে অকল চুইমিং জানিলে হ'ব বাট আজি মই জানিলোঁ আৰু আপোনালোকেও জানিলে লিজা আনপ্লাগডৰ থ্ৰুদি যে ইটছ নট অনলি এবাউট টু ন' চুইম বাট আ লট অফ থিংছ মেণ্টেলি ফিজিকেলি এণ্ড হেন্স Liza has done a great job. So clap and see you the next time with Liza Unplugged with more such get-togethers and more fun facts. See you the next time. Bye.